মানকাছৰৰ ঠাকুৰবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফৰ সৈন্যলৈ গুলীচালনা। সীমান্তৰ বিএছএফে বাংলাদেশৰ সেনাক নিয়ন্ত্ৰণ কৰিবলৈ সৈন্যলৈ চাৰি যায় গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ নাগৰিকক পুছবেক কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 14গৰাকী বাংলাদেশী নাগৰিকক মানকাছৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পুছবেক কৰাৰ সময়তে বাংলাদেশৰ সেনা বিজেপিয়ে বাধা প্ৰদান কৰে। জানিব পৰা মতে বাংলাদেশ সেনা বিজেপিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শূন্য স্থানত আহি ভাৰতীয় সেনা বিএছএফৰ লগত প্ৰথমে তৰ্কযুদ্ধত লিপ্ত হয়। পিছে বাংলাদেশ সেনাৰ লগতে ঘটনাস্থলীত বাংলাদেশৰ শখন নাগৰিকে সীমান্তৰ শূন্য স্থানত আহে যদিও বিএছএফে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সৈন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। সন্দেহযুক্ত নাগৰিকক আটক কৰি লৈ অনা হৈছে। এই মানুহবিলাকক আমাৰ মানকাছৰ ঠাকুৰবাৰী যিটো সীমা আছে এই সীমা দি তেখেতসকলক পাৰ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ৰাতিপুৱাৰ ভাগতে বাংলাদেশৰ বিডিআৰসকলে শূন্যত গুলীবৰ্ষণ কৰিছিল। লগতে আৰু গুলীবৰ্ষণ হৈছে, কিন্তু কোনে কোনে কৰিছে নাজানো, কিন্তু দুয়োপক্ষে গুলীবৰ্ষণৰ কথা অলপ শুনা পাইছোঁ। আৰু যিসকল মানুহক সন্দেহযুক্ত নাগৰিকক যিসকলক আনিছে এতিয়া সিহঁতে আটক হৈ আছে, মানে তেখেতসকলক ভাৰতবৰ্ষতো অনা হোৱা নাই, বাংলাদেশতো যাব দিয়া নাই। 14 জন। এতিয়া ৰাতিপুৱা 5 বজাৰ ঘটনা। পিছত এতিয়ালৈকে এনেকুৱা অৱস্থাত আছে, মানুহবিলাকক ৰখাই আছে। ৰাতিপুৱা 5 বজাত। এতিয়া পৰিস্থিতিটো নিউট্ৰেল অৱস্থাত আছে, মানুহবিলাক মধ্য অৱস্থাত আটক আছে। ঠাইখিনিৰ নাম এইটো বৰ্তমান ঠাকুৰবাৰী বটাৰ বুলি কয়, মানকাছৰ ঠাকুৰবাৰী বটাৰ। লৈ যাব ধৰিছিল, তেতিয়াই হৈছিল। এইটো ঘটনাটো মই ৰাতিপুৱা নাজানো, বৰ্ডাৰত আমালোকক যাবই নিদিয়ে। অলপ শুনা পালোঁ আৰু দেখা পাই আছোঁ এতিয়ালৈকে। মানুহবিলাক যিসকলক 14 জন নাগৰিকক সন্দেহযুক্ত নাগৰিকক লৈ অনা হৈছে তেখেতসকলে মধ্য অৱস্থাত আছে। তেখেতসকলক এতিয়ালৈকে বাংলাদেশতো যাব দিয়া নাই, আকৌ ভাৰতবৰ্ষতো উভতি অহা নাই। বাঘ ভিতৰত অলপ ৰাতিপুৱা এইটো গুলীবৰ্ষণৰ অলপ শব্দ শুনা গৈছে। এতিয়া দুয়োপক্ষে হ'ল, এক পক্ষে হ'ল, আমি ভালকৈ দেখা নাই, কিন্তু শব্দ পোৱা গৈছে যে দুয়োপক্ষ নাই, ইয়াত অহা নাই। তাৰ পৰাই তেওঁসকলে গুলীবৰ্ষণ কৰিছে, এইটো শব্দ পোৱা গৈছে। এই নিয়ন্ত্ৰণত